আপুনি নজনাকৈ বহুখিনি এপ আপোনাৰ মোবাইলত থাকিব পাৰে আৰু আপুনি যদি UPI এপ ইউজ কৰে অৰ্থাৎ গুগল পে, ভীম, পেটিএমৰ জৰিয়তে ট্ৰেনজেকশ্যন কৰে তেনেহ'লে সাৱধান হৈ যাওক। হেল্ল' এভৰিৱান, আছাম স্ক্ৰীণ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। প্ৰথমে আপোনালোকক জনাব খুজিছোঁ, আপোনাৰ যদি ATM কাৰ্ড, ডেবিট কাৰ্ড অথবা ক্ৰেডিট কাৰ্ড আছে, চোৰে আপোনালোকৰ পৰা পইচাবোৰ কেনেকৈ লয় বাৰু। চাওক, আমি দেখিবলৈ পাইছোঁ টেকন'লজি যিমানে আগবাঢ়ি গৈছে চোৰে চুৰি কৰা কৌশলো আগবঢ়াই গৈছে। কিন্তু যিয়ে নহওক, এইটো সঁচা যে আজি চুৰি কৰি এদিন নহয় এদিন ধৰা পৰিবই। চাওক, আমি যেতিয়া কাৰ্ডখন ATMটোৰ মেচিনটোৰ ভিতৰত যেতিয়া সোমোৱাই দিওঁ, কাৰ্ডখন অৰ্থাৎ য'ত সোমোৱাই সেই মেচিনটোত যেতিয়া সোমোৱাই দিওঁ তেতিয়া আমি এটা ক'লা এটা আঁচ দেখিবলৈ পায়। আপোনালোকে দেখিবই, কাৰ্ডখন চালে আপুনি দেখিবই পিছফালে আপোনাৰ এটা ক'লা এনেকৈ আঁচ এটা দেখিবলৈ পাব। সেই বস্তুটোৱে আপোনাৰ মেচিনটোত আপোনাৰ স্কেন কৰি লয়। চাওক, এই ফটোখনত আপোনালোকে দেখিব পাইছে, এইটো দেখিছে আপোনাৰ ৰেড কালাৰত মই ৰাউণ্ড মাৰ্ক কৰি থৈ দিছোঁ। ইয়াতে আপোনাৰ এই বস্তুটো তেওঁলোকে চোৰে লগাই থৈ দিয়ে আৰু সেই বস্তুটো আপোনালোকৰ স্কেন হৈ যায়, যিটো আপোনালোকৰ কাৰ্ডত 16টা নাম্বাৰ থাকে আৰু লগতে CVV কোড থাকে, ভেলিড গোটেইখিনি আপোনালোকৰ ডিটেইলছ পাই যায়। নেক্সট আপোনালোকে এই ফটোখনত দেখিছে এই কিপেডখনৰ ওপৰ চোৱা অংশ এইটো দেখাই থোৱা আছে, চাওক ৰেড কালাৰ মাৰ্ক দি দেখাই থোৱা আছে। ইয়াতে তেওঁলোকে কি কৰে, আপুনি যেতিয়া পিন নাম্বাৰটো টাইপ কৰিব, 4টা নম্বৰৰ ডিজিটটো আপুনি যেতিয়া পিন নাম্বাৰটো আপুনি টাইপ কৰিব, সেই বস্তুটো আপোনাৰ স্কেন হৈ যায়। চাওক বেক চাইডৰ এখন চাওক, বেটেৰী চেটেৰী এইবোৰ চাওক কেমেৰা লাগি থোৱা থাকে, এইটো আপোনাৰ স্কেন হৈ যায়। চাওক, আপোনাৰ কাৰ্ডৰ ডিটেইলছ পালে, তাৰপিছত আপোনাৰ পিন নাম্বাৰ পালে আৰু চোৰক কি লাগে আৰু আপোনালোকে বাকীখিনি আপোনালোকে নিজে চিন্তা কৰি চাওক। নেক্সট কি ক'ব গৈছোঁ আপোনালোকে গম পাইছে চাগে, আপোনালোকক ফোন কৰি পেলাই কাৰ্ডৰ ডিটেইলছ বিচাৰে। হয় বন্ধুসকল, এইটো কমন হৈ গৈছে আজিকালি আৰু বহুত মানুহৰ তালৈ এনেকুৱা ফোন গৈছেও আৰু বহুতো এনেকুৱা জালত ফচিও গৈছে। সেইকাৰণে এইটো ক্ষেত্ৰতো আপোনালোকে সাৱধান হৈ থাকিব। কেতিয়াও আপোনাৰ কাৰ্ডৰ ডিটেইলছ বা বেংকৰ পৰা ফোন কৰিছোঁ বুলি আপোনাক যদি কয়ও আপুনি কেতিয়াও কাৰ্ডৰ ডিটেইলছ নিদিব। চোৰৰ বাবে এতিয়া এইবিলাক পুৰণা হৈ গৈছে, যিহেতু নতুন কৌশল উলিয়াবই লাগিব। এতিয়া নতুনকৈ তেওঁলোকে এটা এপৰ জৰিয়তে পইচা লুটিবলৈ চেষ্টা কৰিছে। হয় বন্ধুসকল, এনিডেস্ক ৰিম'ট কণ্ট্ৰল এইটো খুবেই ভাল এপ, কিন্তু তেওঁলোকে এইবোৰ এপ মিছইউজ কৰে আৰু বিশেষকৈ আপোনালোকক কিবা মেছেজ পঠিয়াব পাৰে, তেওঁলোকে আপোনাক ক'ব পাৰে যে কনফাৰ্ম কৰক বা আপোনাক কিবা পাৰ্মিশ্যন এটা আপুনি অ'কে কৰি দিয়ক। আপুনি ভুলতো সেইটো কাম নকৰিব। যদি কৰি দিয়ে আপোনাৰ স্কেন হৈ যাব, গোটেই অল ডিটেইলছ তেওঁলোকে পাই যাব। এই এপটোৰ সহায় লৈ তেওঁলোকে এনেকুৱা মিছইউজ কাম কিছুমান কৰিছে। এওঁলোকে এনেকুৱা ধৰণে আপোনালোকক কুৱেশ্যন সুধিব আৰু তাৰ এনচাৰ যদি আপোনালোকে অলপো দিয়ে, আপোনালোকৰ কাৰ্ডৰ ডিটেইলছ এওঁলোকে স্কেন কৰি লৈ ল'ব পাৰে। সেইকাৰণে আপোনালোক এই ক্ষেত্ৰত খুবেই সাৱধান হওক। আপোনালোকে এনেকুৱা ফোন আহিলেও, যিকোনো কথা আপোনালোকক সুধিলেও আপোনালোকে লগালগ পুলিচক ইনফৰ্ম কৰক। এই ফটোখন দেখি আপোনালোকে চাগে অনুমান কৰিছে, আপুনি যেতিয়া পইচা উলিয়াব যায় ATM মেচিনৰ পৰা, তেতিয়া আপোনাৰ বেগত পিছফালে মানুহ ৰখি পেলাই আপোনাৰ পিন চাবলৈ চায় বা আপোনাৰ পৰা যেনে তেনে পইচা ল'বলৈ চায়। এনেকুৱা ভিডিঅ' আপোনালোকে হয়তো বহুত দেখিছে। সেইকাৰণে এই ক্ষেত্ৰতো আপোনালোকে সাৱধান হৈ থাকিব। আৰু শেষত ক'ব বিচাৰোঁ, প্লে ষ্ট'ৰটো এনেকুৱা কিছুমান থাৰ্ড পাৰ্টি এপ বহুত আছে, আপোনালোকে ইনষ্টল কৰাৰ পিছত ডিটেইলছ দিয়াৰ পিছত আপোনাৰ গোপনে চুৰ কৰি ল'ব পাৰে আপোনাৰ সাঁচতীয়া ধনখিনি। সেইকাৰণে তাৰ ক্ষেত্ৰতো আপোনালোক সাৱধান হৈ থাকিব। আপোনালোকে আপোনালোকে এপ ইউজ নকৰিব। আপোনালোকে চাই ল'ব। এতিয়া ৰিচেণ্টলি আমি শুনিবলৈ পাইছোঁ 14টা মানে এপ আপোনাৰ প্লে ষ্ট'ৰৰ পৰা আপোনাৰ গুচাই দিছে। চাওক, ইয়াৰ ভিতৰত আছে আপোনাৰ কম্প্ৰেছ ভিডিঅ', ডাইনামিক ৱালপেপাৰ, তাৰপিছত মজি ফ্ৰণ্ট, মকটেক হেল্প ইউ, মেক কুল ভিডিঅ'ছ, ফটো কনভাৰ্টাৰ, ৰিকভাৰ ডিলিটেড, আপোনাৰ এনেকুৱা বহুত আছে আপোনাৰ এপ, এনেকুৱা আপোনাৰ ডিলিট কৰি দিছে। তে আপোনাৰ এই ক্ষেত্ৰতো আপোনালোক সাৱধান হৈ থাকিব। ধন্যবাদ।